নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেলৰ অন্য এটি নতুন ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু গৰমৰ বন্ধৰ শেষৰ দিন, সেয়েহে ভাবিলোঁ মোৰ লগৰ ছোৱালীজনীৰ লগত অকণমান ওলাই যাওঁ। যদিও উৎকট গৰম, তথাপিও গৰমৰ বন্ধত অকণমান ওলাই নোযোৱাকৈ জানো থাকিব পাৰি। সেয়েহে ওচৰতে থকা নেহেৰু পাৰ্কখনলৈ অকণমান ওলাই আহিলোঁ। এয়া আহি পালোহি নেহেৰু পাৰ্ক, আৰু মই টিকট কাউণ্টাৰত টিকট কৰিলোঁ। টিকট পাৰ পাৰ্চন 30 টকাকৈ আৰু চিলড্ৰেনৰ বাবে 10 টকাকৈ লৈছে। আৰু এইফালে চাওকচোন, আমাৰ গুণে খেলা বস্তু দেখি দৌৰি গ'লেই নহয়। খেলা বস্তুবোৰ দেখি সিহঁত দুয়ো অধিক মাছত বগলী কণা। আমি কোনোমতে বুজাৰ পৰা ভিতৰলৈ লৈ আনিলোঁহি। আনিলেনো কি হ'ব, এয়া হাতেৰে লৰ মাৰিলেই নহয়। এতিয়া আকৌ বিচাৰি ফুৰিছোঁ। হৌৱা চেছ টেবুলখনৰ ওচৰত চাওকচোন, অকলে অকলে দৌৰি ফুৰিছে। পাৰ্কখনত নতুনকৈ অহা ট্ৰেইন আৰু খেলা বস্তুবোৰ দেখি সিহঁত দুয়ো বহুত বেছি এক্সাইটেড হৈ পৰিছে। আৰু হয়ো দিয়কচোন, যিহেতু স্কুল বন্ধ, সেয়েহে গোটেই দিনটো ঘৰতে সোমাই সোমাই সিহঁতে আমনি পাইছে। গতিকে ইয়াত এনেকৈ মুকলিমুৱাকৈ দৌৰিবলৈ পাই সিহঁতে আনন্দত ক'বই নোৱাৰা হৈছে। পাৰ্কখন বহুত বেছি ডাঙৰ আৰু খেলিবৰ বাবে উপযুক্ত বস্তু থকাৰ বাবে সিহঁতে আনন্দ মনেৰে সময় কটাব পাৰিছে। আৰু এয়া গুণে লগৰটোক পাই আকৌ দৌৰিবলৈ আৰম্ভ কৰিলে। সিহঁতৰ লগত যে মাকবোৰো উপায় নাইকিয়া হৈ পৰিছে। সিহঁতৰ পিছে পিছে মাকবোৰো যে ক'ত ক'ত দৌৰি ফুৰিবলগীয়া হয়। এয়া দেখিছে নহয়, লগত ল'ৰা ছোৱালী পাই সিহঁতৰ কিমান ফূৰ্তি। অৱশ্যে ল'ৰা ছোৱালীক কেনেকৈ অলপ মুকলিমুৱাকৈ খেলিবলৈ দিবও লাগে, তেতিয়াহে ল'ৰা ছোৱালীৰ শাৰীৰিক বিকাশৰ লগত মানসিক বিকাশো সাধন হয়। সিহঁতৰ কাৰণে আটাইতকৈ আকৰ্ষণীয় হৈছে এই ৰেলগাড়ীখন, আৰু কিমান যে ফূৰ্তি পাইছে এই ৰেলগাড়ীখনত উঠিবলৈ পায়। আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক ইয়ালৈ আনি অকণমান সুন্দৰ মুহূৰ্ত উপভোগ কৰিব পাৰে। সিহঁতৰ ওলাই আহিবলৈ মন নাছিল যদিও ৰাতি হোৱাৰ বাবে ওলাই আহিবলগীয়া হ'ল। আমি ওলাই আহি প্ৰথমতে আইচক্ৰীম খালোঁ, তাৰপিছত কিবা এটা ভালকৈ খাম বুলি নেহেৰু পাৰ্কৰ ওচৰতে থকা দোকানকেইখনৰ ওচৰলৈ আহিলোঁ। যিহেতু কোনহঁতৰ ভোক লাগিছিল, সেইবাবে আমি চাওমিন আৰু চিকেন পকৰা অৰ্ডাৰ কৰিলোঁ। আমাৰ চিকেন পকৰা আৰু চাওমিন ৰেডি, আৰু বহুত বেছি নকওঁ কিয়নো আমাৰ বহুত জোৰকৈ ভোক লাগিছে। চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।